হাই হেল্ল' এভৰিৱান কি খবৰ সকলো ভালে আছে আৰু শিৱ পূজা কোনে ক'ত কেনেকৈ পালন কৰিছে জনাবচোন এইবাৰ যেটো শিৱ পূজা দুদিন পৰিছে মানে 8 তাৰিখ আৰু 9 তাৰিখ আৰু আমি 8 তাৰিখে বাৰু গলো হাপুৰত মানে সৰুৰে পৰা শুনি আছিল হাপুৰত শিৱ পূজাখন বহুত বেছি ডাঙৰ হয় কিন্তু আহি পোৱা নাছিল আৰু এইবাৰ দেউতাই ক'লে বল বাপেকে আজি যামে আৰু দেউতাই যেতিয়া ক'লে মই পুৰা ৰেডি হৈ ললো আৰু আহি পাই পেলাই মন্দিৰত আৰতি দি আছিল আৰু মন্দিৰ দৰ্শন কৰিলো হেয়া কৰিলো আৰু ওচৰত ইমান বেছি ডাঙৰ এখন মেলা আছিল তো অদিতিক লৈ গলো তাত আৰু অদিতি আহি তো গমে পাইছে আৰু পুৰা খেলা বস্তু বিলাকত খেলাত ব্যস্ত হৈ গৈছে মানে বহুত এনজয় কৰিছে আৰু হসাকৈ মানে শুনি আছিল ইমান যে ডাঙৰ হয় মানে ভবাই নাছিল হসাকে বহুত বেছি ডাঙৰ শিৱ পূজা হয় আৰু মানে 3-4 দিন মান হয় জাগে ইমান ভালকে নাজানো কিন্তু আজি সেকেন্ড ডে আৰু শুনিছো অহা কালে থাকিব আৰু অকনমান ভিডিও বনাই ৰাখিছো আৰু মানুহ কিন্তু বহুত মানুহ হৈছে দে আৰু পূজাৰ পৰা আহি পেলাই আমি পুতলা নাচ চালো আৰু অদিতি মানে যেটো প্ৰথম পুতলা নাচ দেখিছে তো তাই মানে ভাবি আছে এটো কি হয় মানে মোক বহুত কোৱেশ্চন কৰি আছে আৰু ময়ো বহুত সৰুতে চাইছিলো পুতলা নাচ ডাঙৰ হোৱাৰ পিছত মানে এইবাৰে চালো বহুত দিনৰ মূৰত গতিকে ভাল লাগিছিল আৰু নাটকখন ইমান ধুনিয়াকৈ মানে দেখুৱাইছে মানে ভাল লাগিছে চাই পেলাই আৰু আপোনালোকে বাৰু পুতলা নাচ চাই ভাল পায়নে না মোক কমেন্ট কৰি জনাবচোন আৰু গতে নাটকখন এই অদিতি দেখিছে নে কেনেকৈ বহি পেলাই ইমান ইন্টাৰেষ্ট দি পেলাই চাই আছে বহুত বেছি মনোযোগ দি তাই চাই আছে গতিকে নাটকখন শেষ কৰি আহিব লগা হ'ল আৰু তাইও বহুত বেছি ভাল পালে চাই পেলাই আপোনালোকে বাৰু পুতলা নাচ চাই ভাল পায়নে না মোক কমেন্ট কৰি জনাবচোন আৰু এতিয়া বাৰু আপোনালোকৰ ঠাইত পুতলা নাচ আছে নে না কমেন্ট কৰি জনাব তো আজিলৈ সকলোকে এৰিছো আকৌ নেক্সট ভিডিঅত লগ পাম আজিলৈ সকলোকে এৰিছো ভালে থাকক কুশলে থাকক